হেল্ল' নমস্কাৰ সকলোকে। আজি আমাৰ আমগুৰিত হৈ আছে বাণিজ্য মেলা লগতে গ্ৰন্থমেলা। আজি তালৈ যাবলৈ লৈছোঁ। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ কৰি। মোৰ লগৰ এটা আহি আছে, সি লৈ যাবহি। চ' ভিডিঅ' চাই থাকক। ৰেডি হৈছোঁ, মোৰ লগৰটো আহি আছে। তাৰপিছত সি অহাৰ পিছত আমি ডাইৰেক্ট যাম আমগুৰি টাউন, য'ত মেলা হৈ আছে। চ' মই এতিয়া ৰৈ আছোঁ ওলাই। মই ওলাই ৰেডি হৈ আছোঁ, সি অহালে জাষ্ট ৰৈ আছোঁ। মই এতিয়া আহি আছোঁ আপোনালোকৰ মানে যিহেতু ওচৰতে হয় আমাৰ মেলাখন বহিছে, সেইকাৰণে মই চাইকেল লৈ আহি আছোঁ পূৰা মানে চ' ৰাতিলৈ ইয়াত আছে আপোনাৰ ভাওনা। আমি ভাওনা নাচাওঁ, সোনকালে যামগৈ। চ' চাই থাকক ভিডিঅ'টো আপোনালোকে। ডাঙৰকৈ এনেকৈ আয়োজন কৰা হৈছে। আপোনালোকে দেখা পাইছে গাহৰি এনেকৈ সজাই থোৱা আছে। আৰু গাহৰি যিগৰাকী মহিলাই এনেকৈ বিক্ৰী কৰিছে, তেওঁলোক আহিছে ডিব্ৰুগড়ৰ পৰা। এয়া মই অলপ এনেকৈ গাহৰি অলপ টেষ্ট কৰি চালোঁ। বঢ়িয়া বনাইছে, বঢ়িয়া, পূৰা টেষ্টি হৈছে। মানে আপুনি ৰ'ব নোৱাৰে। এয়া বিভিন্ন পখিলা আদি ঢেৰ যি টি দিয়া হৈছিলে। বিশেষকৈ এনেকৈ ট্ৰেডিশ্যনেল কিছুমান কাপোৰ। মই আপোনাৰ কোচ ৰাজবংশীৰ যিখন গামোচা মানে তেখেতৰ যিসকল ডিঙিত লোৱা কাপোৰ, সেইখন কিনিলোঁ। পৰিৱেশটো দেখা পাইছে, মজা পৰিৱেশ, বহুত ধুনীয়াকৈ পাতিছে ইয়াত। এক মজা সুন্দৰ পৰিৱেশ আপোনালোকে দেখা পাইছে। ইয়াত লাচিতৰ প্ৰতিমূৰ্তি বজাই থোৱা আছে। আমি এতিয়া ইয়াৰ পৰা যাব লৈছোঁ। আজি ইয়াত ভাওনা আছে, যিহেতু ৰাতিকে আহিব পাৰোঁ। এতিয়া যাওঁ চলো। ফাইনেলি মই ঘৰ পালোহি। আপোনালোকৰ যি জাজি আৰু আমাৰ আমগুৰি মহোৎসৱ আছিলে, তাত মই চ' আজিকালি ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ, বহুত বহুত ধন্যবাদ। আপোনালোকে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। যদিহে প্ৰথম চাইছে মোৰ ইউটিউব চেনেলটো, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই। থেংক ইউ।